কন্টেন্ট মনিটাইজেশন টুলটো আপোনালোকে কেনেকৈ সেটআপ কৰিব আপোনালোকে যদি ফেসবুকত ভিডিও বনায় আৰু ফেসবুকত ভিডিও বনায় যদি কন্টেন্ট মনিটাইজেশন টুলটো পাইছে আৰু সেইটো কেনেকৈ সেটআপ কৰিব লাগে আপোনালোকে নাজানে আৰু যদিও আপোনালোকৰ তাত কন্টেন্ট মনিটাইজেশন টুলটো আহিছে সেইটো সেটআপ কৰিব আপোনালোকে ভয় খাই আছে আৰু কন্টেন্ট মনিটাইজেশন টুলটো কেনেকৈ সেটআপ কৰিব লাগে ইয়াৰ বিষয়ে মই আজি এই ভিডিওটোত আপোনালোকক জনাই চেনেলত আপোনালোকে নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব নমস্কাৰ মই মাতেনজা মোৰ এটা ভিডিঅ' স্বাগতম জনাইছো ফেসবুকত আপুনি এজন কন্টেন্ট ক্ৰিয়েটৰ হিচাপে কাম কৰি আছে কিন্তু কেনেকৈ আমি কন্টেন্ট মনিটাইজেশন টুলটো সেটআপ কৰিব লাগে সেইটো নাজানে আৰু এগৰাকী বাইদেউ মোৰ ওচৰলৈ আহিছিলে তেওঁ সাবস্ক্ৰিপশন আৰু কন্টেন্ট মনিটাইজেশন টুলটো দুইটাই আহিছে আৰু তেওঁ সেটআপ কৰিব নাজানে মোৰ বাবে তেওঁ লৈ আহিছে আৰু কেনেকৈ সেটআপ কৰিব পাৰি মই স্ক্ৰিনত লগাই দিছো আপোনালোকে ধুনীয়াকৈ চাওক আৰু কথাখিনি বুজি লওক প্ৰথমতে কন্টেন্ট মনিটাইজেশন টুলত মই ক্লিক কৰিলো ইয়াতে দেখিছেনে সাইন আপ বুলি আছে ইয়াতে ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছত কিছুমানৰ সেটআপ বুলি আহে কিছুমানৰ সাইন আপ বুলি আহে তো ইয়াতে মই সেটআপত ক্লিক কৰিলো সেটআপত ক্লিক কৰাৰ পিছতে এইটো সেটআপ হৈ গৈছে আপোনালোকে একেবাৰে ভয় কৰিব নালাগে কাৰণ কিছুমানৰ এনেকুৱা হয় যে বেংক সেটআপটো এড কৰি দিব পাৰে তেতিয়া আপোনালোকৰ যদি পেআউটটো অলৰেডি বনোৱা আছে তেনেহলে আপোনালোকে বেংক সেটআপটো কৰি দিব পাৰে তো আজিলৈ মোৰ ভিডিওটো ইমানেই আছিল আশা কৰোঁ আপোনালোকে কথাখিনি ধুনীয়াকৈ বুজি পালে আৰু এনেকুৱা সৰু সৰু ধুনীয়া ধুনীয়া ফেসবুকৰ টিপছবোৰ পাবৰ বাবে মোৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো যদি বেছি ভাল লাগিছে আপোনালোকে এটা শেয়াৰ কৰি দিব যাতে যিসকল নতুনকৈ কন্টেন্ট ক্ৰিয়েটৰ হৈছে তেওঁলোকৰো সহায় হয় তো আজিলৈ ইমানেই আছিল মোৰ ভিডিওটো বাই বাই